বিটিচি অঞ্চলত বসবাস কৰা সকলো জাতি সম্প্ৰদায়ৰ মানুহক উন্নয়ন কৰাহে আমাৰ বিপিএফ দলৰ মূল উদ্দেশ্য। ৰাস্তা ঘাট, দলং, বান্ধ, বিভিন্ন শিক্ষা অনুষ্ঠান, স্বাস্থ্য অনুষ্ঠান, কৃষি অনুষ্ঠান এইবিলাক উন্নয়ন কৰাই আমাৰ বিপিএফ দলৰ মূল উদ্দেশ্য। অলপ এডভান্সকৈ আৰম্ভ কৰিছোঁ। কেণ্ডিডেট যোনে নহওক আমি NDA হিচাপে কেম্পেইন কৰি আছোঁ এতিয়া। গতিকে আমাৰ তামোলপুৰ জিলাত 2টা বিধানসভা সমষ্টি আছে। তাত আমি NDA হিচাপে আজি BTCত 15টা বিধানসভা চিট আছে। তাত আমি NDA হিচাপে পাৰ্টিচিপেট কৰিব। গতিকে ইয়াৰ কাৰণে আমি প্ৰিপেয়াৰ কৰি আছোঁ এতিয়া। গোৰেশ্বৰ সমষ্টিত প্ৰাৰ্থী কোন হ'ব? প্ৰাৰ্থী কোন হ'ব কাইলৈৰ পিছত হ'ব। কাইলৈ আমাৰ PMB বডিৰ মিটিং আছে। গতিকে কালি আমাৰ বিপিএফ দলৰ টিকেট প্ৰত্যাশীবিলাকৰ নাম ঘোষণা হ'ব পাৰে, আৰু যদি নহয় পৰহি ৰাতিপুৱা হ'ব, 20 তাৰিখে ৰাতিপুৱা। হয়, যে এতিয়া এৰি দিব নিদিব এইটো মই এতিয়ালৈ ক'ব নোৱাৰিম, কাৰণ আমাৰ PMB বডিৰ মিটিং অহাকালি আছে। ছাৰে অহাকালি ডিচাইড কৰিব। মিটিঙত আলোচনা হ'ব। অকল ছাৰে নহয়, আমাৰ PMB বডি পলিচি মেকিং বডিৰ এই কমিটিত আলোচনা কৰি পেলাই কোনটো সমষ্টিত বিজেপিক এৰি দিয়া হয় আৰু কোনটো সমষ্টিত বিপিএফ দলে খেলিব আৰু কোন প্ৰাৰ্থী হ'ব, ইয়াৰ তালিকা অহাকালি সন্ধিয়ালৈ ওলাব। ৰাইজৰ বিপিএফ দলৰ প্ৰতি এটা আশা আছে। এই আশা NDAৰ লগত মিত্ৰজোঁট হোৱাৰ পিছত ভংগ হৈ যাব নেকি? এইটো কিয় ভংগ হ'ব? আমি NDA হিচাপে চৰকাৰ চলাম আৰু হিচাপে আমি ডেভেলপ কৰিম। আমি যে BTCটো যদিও আমি একপক্ষীয়ভাৱে জিকিছিলোঁ, তথাপিও আমি NDA হিচাপে বিজেপিক লৈ পেলাই আমি BTC চৰকাৰ চলাইছোঁ। গতিকে ষ্টেটত আমাৰ সন্মিলিত চৰকাৰ থাকিব, BTCটো সন্মিলিত চৰকাৰ আছে। গতিকে NDA হিচাপে আমি BTCক যেনেকৈ উন্নয়ন কৰিব লাগে এইটো কৰিব। বিপিএফ দলৰ পৰা কি ইছ্যু থাকিব? যেতিয়া 3 মাহ হ'ল আপোনালোকৰ কাৰ্যকাল, এইবাৰ বিধানসভা নিৰ্বাচনত ইছ্যু কি থাকিব? ইছ্যুটোতো ডেভেলপ। BTC অঞ্চলত বসবাস কৰা সকলো জাতি সম্প্ৰদায়ৰ মানুহক উন্নয়ন কৰাহে আমাৰ বিপিএফ দলৰ মূল উদ্দেশ্য। ৰাস্তা ঘাট, দলং, বান্ধ, বিভিন্ন শিক্ষা অনুষ্ঠান, স্বাস্থ্য অনুষ্ঠান, কৃষি অনুষ্ঠান এইবিলাক উন্নয়ন কৰাই আমাৰ বিপিএফ দলৰ মূল উদ্দেশ্য।